হাই ৰাইজ নমস্কাৰ। আজি ভাবিছোঁ বেলেগ ভিডিঅ' দিয়াতকৈ দোকানখন খুলিছোঁ আৰু দোকানখন খোলাই পেলাই ভাবিছোঁ কেইটামান বস্তু আপোনালোকক দেখাওঁ। আপোনালোকৰ সমস্যা আৰু সকলোৱে সমস্যা থাকে, সেই সমস্যা বস্তুকেইটা কি মই দেখাওঁ। আজি প্ৰথমটো ভিডিঅ' আপোনালোকে কেনেকুৱা পাব আৰু কেনেকুৱা লাগিছে তলত জনাব। এইটো চাওক দেখাইছোঁ, দাঁতৰ বিষ চিক থাকিলে, দাঁতৰ গোন্ধ চোন্ধ থাকিলে সম্পূৰ্ণ ভাল হয়। এইটো ক্ৰীম আহিছে আয়ুৰ্বেদিক আৰু সম্পূৰ্ণ ক্ৰীমটো ভাল আৰু সম্পূৰ্ণ ভাল লাগে হ'ল ফেয়াৰলাভলী ষ্টাইলৰ সম্পূৰ্ণ ৰ'দৰ চাক নপৰে, ৰ'দৰ পৰা মানে টো হ'বৰ কাৰণে ক'লা দাগবিলাক উঠায়। এইটো হ'ল চেম্পু, এইটো উফি সম্পূৰ্ণ নাইকিয়া কৰি দিয়ে চুলি সমস্যা আৰু এই ঠাণ্ডা দিনৰ কাৰণে গেৰুৱা সমস্যা সম্পূৰ্ণ ভাল কৰে। এইটো দেখাইছোঁ চাওক, এইটো এটা হ'ল ফেচ ৱাছ, সম্পূৰ্ণ ভাল লাগে, 200 ওপৰত আছে। এইটো চাওক সম্পূৰ্ণ মানে কি চকুৰ ওচৰত যদি যি ক'লা দাগ পৰে সেইটো দিলে মানে কি সম্পূৰ্ণ ক'লা দাগটো উঠি যায়। আৰু এইটো হ'ল চুলি সমস্যাৰ কাৰণে, চুলিৰ কাৰণে যদি চুলি সৰি থাকে চুলি সৰাটো বন্ধ আৰু পকা চুলিৰ সমস্যা